हेलो गाइस पुनः नमस्कार आने भिडिओ मोर माने आज कोनो धৰণৰ ब्लग বনোৱাৰ প্লান নাছিলে তথাপিও বনালো ব্লগ এটা সো ঘৰৰ পৰা অলপ ওলাই আহিছিল তো লগৰবোৰে ক'লে যে আমি তালৈ যাম সো মই ফিৰলৈ গুচাই আহিলো সো গাইস ভিডিঅ চাই থাকিব আজি যেতিয়া ধমাকা ব্লগ হ'বলৈ গৈ আছে আজি এনেকুৱা ঠাইলৈ আপোনালোকক লৈ যাম যে ভাল লাগে মানে বহুত ভাল লাগে মোৰ গৈ পোৱা নাই তথাপিও আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চাই থাকিব গাইস আজি এটা ভাল ব্লগ হ'ব সো ভাল ভিডিঅ' এটা হ'ব সো আপোনালোকে ভিডিঅ'টো চাই থাকিব সো আমি ভিডিঅ'টো ব্লগ আমি আগুৱাই গৈ থাকোঁ ভিডিঅ'টোলৈ চাই থাকিব ভিডিঅ'টো ফুৰি আছো এয়া কেনে ফুৰি আছে তো গাইজ আজি ভিডিঅ'টো এনেকুৱা হ'ল মানে ইমান কোনো ব্লগৰ কাৰণে তেনেকুৱা হেৰি নাছিলে চ' চবকে ওলাই আহিলোঁ নাছিলে আৰু কোনফালে চিধা চলি যাওঁ লাগি আছে মোৰ নাই আজিয়ে আহিছে ইফালে আহি পোৱা নাই বাৰু আজি ফাৰ্ষ্ট আহিছে ড্ৰিম কোন কেনে মজা ৰাস্তাটো হ'ব লাগিব গাইজ আমি ভুল পথেৰে আহি গ'লোঁ এতিয়া ঘূৰিব লাগিব আৰু আমাৰ ডেষ্টিনেশ্যনটো হৈছে এইটো আপোনালোকে যোনটো দেখিছে যে অলপ এইটো আমি তালৈকে যাম ত' তেওঁ ঘূৰি যাব লাগিব বল তো গাইজ ভিডিঅ'টো চাই থাকিব এটা মজা ভিডিঅ' হ'বলৈ গৈ আছে চ' এতিয়া আমি ঘূৰি যাব লাগিব অলপ আগত আছে ৰাস্তাটো সিফালে যাব লাগিব চ' ভিডিঅ'টো চাই থাকিব গাইজ ইয়াৰ ৰাস্তাটো অলপ বেছি আপ আছে চ' আমি এতিয়া খোজকাঢ়িলোঁ দৌৰি গৈ আছোঁ ফুল গছ কেনেকুৱা লগাইছে দিন গাখিনি ইমান দেখা নহয় ধুনীয়া আহি থাক চ' গাইজ আমি এতিয়া ইয়ালৈকে আহি পালোঁ য'লৈকে বাইক আহে চ' ইয়াৰ পৰা আৰু বাইক চাইক নাযায় খোজকাঢ়ি যাব লাগিব কিয় আহি পোৱা নাই এতিয়াও ৰখি আছে ৰাস্তাটো অলপ খেলি মেলি হ'ল আমি কোনেও নাজানো ৰাস্তাটো চিনি নাপাওঁ চ' সুধি আহোঁতে অলপ কিয় দিগদাৰ হ'ল চ' আহিছে সিহঁতে কেনে জাগা কেনেকুৱা মজা না যাব আৰম্ভ কৰি আছোঁ ইয়াৰ পৰা হাই গৈ দে হাই এই বস্তুখিনি দাঙিব পৰা নাই তাত পানী আছে এইখিনিকে দাঙিব পৰা নাই কি
So yeah, Rahul Mama. Yeah, Jiten. So yeah, pahar. Camera se melo echo diok. So. Video side আহিব। আমি আহিছো আজি। আজি ব্লগটো মানে এনেকুৱা হ'ল আজি তেনেকুৱা কোনো প্লেন নাছিলে যে আমি আজি ব্লগ আহিম সো লগৰবিলাকক লগ পালোঁ কাম এটাৰ কাৰণে আহিছিলোঁ তাৰপিছত এয়া গুচি ইলেকশ্যনৰ লগতে সো গাইজ ভিডিঅ'টো চাই আহিব আজি এটা ধমাকা ব্লগ হ'বলৈ গৈ আছে সো আমি আৰম্ভ কৰিলোঁ যাবৰ কাৰণে ইয়াত তেনেকুৱা মানে চেণ্ডেল টেণ্ডেল একো নিব নোৱাৰে ওপৰলৈকে কিবা মানে আগৰ পৰা তেনেকুৱা চবে মানি আহে মানে চেণ্ডেল টেণ্ডেল নিব নোৱাৰি আৰু কথাবিলাক এনেকুৱাকৈ মানে ইমান হুলস্থুল কৰিব নোৱাৰি ধৰ চাব লাগিব উঠিব লাগিব গুচি আহিব লাগিব তেনেকুৱা সো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা জেগা সো ভিডিঅ'টো চাই থাকিব তো গাইজ এতিয়া ভাগৰ লাগিছে অলপ আৰু আছে একোৱেই হোৱা নাই এইবিলাক আৰ খেতি মানে ইয়াৰ আদা লগাইছে তো এয়া ৰাস্তা কেনেকুৱা ভাগৰ লাগিছে নেকি অলপ আহিছে ভাগৰ লাগিলে আমি ইয়াতে তোমাৰ কোৱা কেনেকুৱা চলি এই ভাগৰ লাগিছে এতিয়া ইয়াতে চেণ্ডেল টেণ্ডেল চব থৈ যাওঁ ইয়াত চেণ্ডেল টেণ্ডেল তেনেকৈ একো নিব নোৱাৰি মানে দুটা চেণ্ডেল খুলিলোঁ চেণ্ডেল থ'লোঁ ইয়াতে বাচিছে এয়া শিলৰ ওপৰৰ পৰা এইখিনি শিল এইফালে উঠি যাব লাগিব এইফালে ধৰি ত' গাইজ জীৱনত এনেকুৱা এক্সপিৰিয়েঞ্চ ল'ব লাগে কেতিয়াবা চব কৰিব লাগে জীৱনত কষ্ট কৰিব লাগে এনেই থাকিব লাগে চ' লাইফটো এনেকুৱাই প্ৰায় এতিয়া আধা ঘণ্টা বেছি হ'ল আমি তলৰ পৰা পথাৰৰ পৰা আধা ঘণ্টা বেছি হ'ল এঘণ্টাই হ'ব আৰু ইমানখিনি খোজকাঢ়ি দিছোঁ ভাগৰ চাগৰ লাগি অৱস্থা নাই গাইজ ভিডিঅ'টো চাই থাকিব গাইজ ইয়াত অলপ জিৰণি লৈছোঁ আৰু অলপমান আছে তাৰপিছত গৈ চ' গাইজ প্ৰায় 1 ঘণ্টা সময় খোজকাঢ়ি হোৱাৰ পিছত ফাইনেলি আহি পালোঁ এয়া আমাৰ ডেষ্টিনেশ্যনলৈ চ' আমি ইয়ালৈকে আহিছিলোঁ আপোনালোকে চাওক কেনেকুৱা জেগা কেনেকুৱা পাহাৰ চাওক কি ধুনীয়া ঠাই ভিডিঅ'টো চাই থাকিব গাইজ বহুত ধুনীয়া হয় বহুত ভাল লাগে আহি মনবিলাক কিবা এনেকৈ ফ্ৰেছ লাগি যায় চাওক ক'বলগীয়া আহিলোঁ কেনেকুৱা কথা বহুত আৱাজটো ইমান ভালকৈ নাহিব বৰ মাত থাকিব এইটো ফটো শ্বুট কৰি আছে এফালেও আছে মই এইফালে আহিছোঁ এফালেও আছে আৱাজটো ইয়াত ভালকৈ নাহিব মই যি কথা কৈ আছোঁ এইবিলাক আৱাজটো ভালকৈ নাহিব বতাহ বহুত ইয়াত মাত বেলেগ আহি থাকিব ফটা তেনেকৈ আহি থাকিব মাতটো চ' ইফালে তললৈকে আছে কিন্তু মোৰ যাব ভয় লাগে চ' ইফালে ইমান তললৈকে নাযাওঁ লাইভ ৰিস্ক ল'ব লাগে ইমান যিবিলাক ডেঞ্জাৰ ৰিস্ক ল'ব নালাগে চ' ইফালে তললৈকে নাযাওঁ অলপ ইয়ালৈকে যাম তাৰপিছত
ইফালে নাযাওঁ চাওক এইফালে বহুত ইফালে তললৈকে আছে ইফালে যাব পাৰে চ' আমাৰ ডেষ্টিনেশ্যন ইয়াতে আছে ইয়ালৈকে আছিলে বহুত ভাল লাগিলে এতিয়া ইয়াতে ৰখিম বেছি সময় নাথাকোঁ বাৰু ইয়াত বহুত ৰ'দ দিছে ঠিক নাই বৰষুণো দিব পাৰে ইয়াতে বহি লৈছোঁ অলপ ভাল লাগিছে কিবা এটা বহুত ভাল লাগিছে সঁচাকৈ বহুত ভাল লাগিছে আপোনালোকে আহিব পাৰে ইয়াত বেছি দূৰ নহয় তো আহোঁতে বহুত কষ্ট হয় কিন্তু প্ৰায় এঘণ্টা পথাৰ আমি যদি বাইক চাইক থলোঁ যে তাৰ পৰা প্ৰায় 1 ঘণ্টা ধৰি খোজকাঢ়ি আহিব লাগিব পূৰা থিয় হ'ব পাৰে এনেকুৱা আছে বহুত কষ্ট হয় কিন্তু ভাল লাগে ইয়াৰ ওপৰত আহি এতিয়া অলপ ভৰি চৰি বিষাইছে এতিয়াও অলপ আৰু কাইলৈ কি হয় নাজানো এতিয়া আৰু নামি যাব লাগিব বহুত সময় প্ৰায় 1 ঘণ্টা নামি যাওঁতে চাগে ইমান সময় নালাগে চ' চাওক তলৰ ফালে কেনেকুৱা দেখাই দিছোঁ বাৰু আপোনাক তলৰ ফালে চাওক কেনেকুৱা গ্ৰীণ গ্ৰীণ গোটেই ইয়াত পাথৰ গোটেই তলৰ ফালে চাওক চ' ভাল লাগিছে আহি আপোনালোকে আহিব আৰু ভিডিঅ'টো লাইক এটা দি দিব গাইজ যদি ভিডিঅ'টো ভাল লাগিছে আৰু বহুত কষ্ট কৰি আহিছে ইয়ালৈকে যদি চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব চেনেলটো আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে চাওক এয়া পূৰা ফটোশ্বুট কৰি আছে আমি অলপ যি লৈ আহিছোঁ এইটো লাঞ্চটো কৰি লওঁ কিবা লৈ আহিছোঁ মানে কোল্ড ড্ৰিংকছ লৈ আহিছোঁ এয়া চাওক ভালকৈ মিৰিণ্ডা তাৰপিছত ইমান দামী অনা নাই স্প্ৰাইট লৈ আহিছোঁ তাৰপিছত ইয়াত কেক চেক আছে এয়া চকলেট তাৰপিছত ইয়াত কেক লৈ আহিছোঁ এইখিনি খাম তাৰপিছত আৰু অলপ ইয়াত থাকোঁ তাৰপিছত আৰু ঘৰত যাম চকলেট খালোঁ খাই আছে এতিয়া অলপ ভাল লাগিছে ভাগৰটো মৰিছে আহোঁতে কেনেকুৱা ভাগৰ লাগিছিলে খেলটো বহুত তাপ উঠি গৈছে ভৰি চৰি বিষাইছে মানে জ্বলিছে বহুত তাপ উঠিছে ইয়াত তো ইয়াত অলপ থাকিম ফটোশ্বট উঠিব ফটোশ্বট কৰিব তাৰপিছত আৰু ইয়াৰ পৰা যামগৈ ভিডিঅ'টো চাই থাকিব ফটোশ্বুট হৈ গ'ল ফটোশ্বুট কৰিলোঁ চব ফটো উঠিলে এতিয়া আমি যাব ওলালোঁ চ' গাইজ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যদি চেনেললৈ নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজি ভিডিঅ'টো ইমান আছিলে বাই বাই লগ পাম এটা নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই